আজি ফাইনেল পৰীক্ষা, ভালকৈ লিখিবা দেই তোমালোকে। ঐ তই 2 নম্বৰটো কৈছ নি? নাই মই সেইটো বুজিয়ে পোৱা নাই, কিনো জানো, মেমক সুধিব লাগিব ৰ। ঐ 4 নম্বৰটো কি কৈছেনো? মই সেইটো কোৱাই নাই, মই বেলেগ এটা কৰি আছোঁ ৰ। ঐ 3 নম্বৰটো যে অপশ্যনেল দিছে A আৰু B, কোনটো কৰিবি ন? মই এটাও নাজানো পাই, জানো কি লিখিম, একোৱে পৰা নাই দেখোন। তই যে নাই পোৱাকৈ ইমান পেজ লৈ লিখিছ, কি লিখিছ তেন্তে হ'লে? নাই, মই লিখিম বুলি থৈ দিছোঁ পেজবোৰ। আজি ৰিজাল্ট দিছে নহয়, ন'টিচখন চালি নেকি? চাইছোঁ। পৰীক্ষা বেয়া হ'ল, নম্বৰ কম পালোঁ। কিমান পালিনো? তইচোন পৰীক্ষাত একো লিখাই নাছিলি, নাই পোৱা কৰি আছিলি যে, কিমান পালিনো? অকল 98 পাইছোঁ জানো, আৰু 2 মাৰ্কটো ক'তনো কাটিলে, কোনেনো মোৰ বহীখন চাইছিলে মই 95হে পালোঁ, 5 নম্বৰ কমিলে। নোৱাৰিলোৱে একো লিখিব, পৰীক্ষাত আকৌ ক'ৰ পৰা নম্বৰ পাম। মোৰ যে বিৰাট ভয় লাগিছে জানো, 99হে পাইছোঁ অকল, ঘৰত গালি পাৰিব দেউতাই।